নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল nibirmomsmixer আকৌ আহিলোঁ এটা ৰেচিপিৰ ভিডিঅ' লৈ আশা কৰোঁ আপোনালোক ভালে আছে সুস্থ আছে এতিয়া আমৰ বতৰ নহয় জানো আপোনালোকে বাৰু আমৰ আচাৰ বনালে নে মই আজি বনাবলৈ লৈছোঁ এয়া প্ৰথমে মই আমখিনি ভালদৰে ধুই ল'লোঁ ধুই লোৱাৰ পিছত এখন চাফা কাপোৰেৰে আমখিনি মোহাৰি লৈছোঁ আৰু এনেদৰে মই কাটি ল'লোঁ সমান সাইজত ধুনীয়াকৈ আৰু দেখিছেনে এইবিলাক সাইজটো চাওক মই ইমানটোতে ৰাখিছোঁ আপোনালোকৰ ইচ্ছা অনুসৰি সৰু ডাঙৰ কৰিব পাৰে আৰু মই ইয়াৰ ভিতৰৰ যিটো গুটিটো লোৱা নাই গুটিটো মই উলিয়াই পেলাইছোঁ গুটিটো দিব পৰা হ'লেহেঁতেন কুমলীয়াই হয় তথাপি মই দিয়া নাই আৰু মই এনেদৰে গুটিখিনি উলিয়াই ল'লোঁ আৰু এইখিনি এতিয়া মই কাটি লোৱাৰ পিছত ইয়াত মই হালধি এড কৰিছোঁ হালধি এইখিনি এতিয়া ভালদৰে আমত মিক্স কৰিব লাগিব আৰু লগতে মই নিমখো এড কৰি দিম আৰু এতিয়াই নিমখটো এড কৰি দিলে ইয়াৰ পৰা পানী ওলাব আৰু কেঁহা ভাৱটো আৰু যিবিলাক আঠা থাকে সেইবিলাক ওলাই যাব আৰু তেতিয়া আচাৰখিনি বহুত দিনলৈকে বেয়া নহয় আৰু এয়া দেখিছে মই ধুনীয়াকৈ এতিয়া হালধি মিক্স কৰিলোঁ নিমখো মিক্স কৰিলোঁ আৰু এনেদৰে মই প্ৰায় 5 মিনিটমান সময় ৰাখি থলোঁ আৰু দেখিছে এয়া সাইডত দেখিছে পানী নিগৰি ওলাইছে এইখিনি মই পেলাই দিব লাগিব এতিয়া আৰু এই পানীখিনি যদি থাকি যায় তেতিয়া আচাৰবিলাক সোনকালে বেয়া হৈ যায় মই এনেদৰে কৰোঁ সেই তেতিয়া মই বহুত দিন আচাৰখিনি সংৰক্ষণ কৰি থ'ব পাৰোঁ আৰু এইখিনি মই এতিয়া এটা ৰ'দত দিম ৰ'দটো যিহেতু খুব চোকা হয় সেইকাৰণে এটা ৰ'দতে হ'ব মই বেছিকৈ নুশুকুৱাওঁ একেবাৰে শুকুৱালেও দিকতীয়া হয় খাবলৈ ভাল নালাগে আৰু মই কি মছলা লৈছোঁ চাওকচোন মই গোটা ধনিয়া গোটা জিৰা চফ আৰু বগা সৰিয়হ লৈছোঁ লগতে শুকান জলকীয়া কেইটামান লৈছোঁ জলকীয়াকেইটা খুব জ্বলা হয় আচাৰত অকণমান জ্বলা হ'লে বেছি ভাল হয় আৰু এটা বস্তু এড কৰিব পাৰে আপোনালোকে ইয়াতে ক'লা জিৰা দিব পাৰে মোৰ ওচৰত নাছিলে সেইকাৰণে নিদিলোঁ আৰু এইফালে এখন কেৰাহী গৰম কৰিলোঁ আৰু মই লোৱা গোটেই মছলাখিনি ইয়াতে অকণমান সময় ভাজিম বহুত বেছিকৈ নাভাজোঁ অকণমান যেতিয়া সৰিয়হবিলাক ফুটিব তেতিয়া মই কেৰাহীৰ পৰা নমাই থ'ম এয়া মোৰ হৈয়ে গ'ল আৰু এতিয়া মিক্সি বাতিত লৈছোঁ মই এতিয়া পেষ্ট বনাই ল'ম আৰু পেষ্টখিনি আপোনালোকক দেখাইছোঁ চাওকচোন মই একেবাৰে গুড়ি কৰি লোৱা নাই একেবাৰে গুড়ি কৰি ল'লেও আচাৰ খাবলৈ ইমান ভাল নালাগে আৰু আকৌ কেৰাহী গৰম কৰিছোঁ তাতে মই মিঠাতেল এড কৰিছোঁ আপোনালোকে জানেই আচাৰত মিঠাতেল দিলে ভাল হয় আৰু মিঠাতেলখিনি মই এতিয়া গৰম কৰিম আৰু এয়া দেখিছে মিঠাতেলখিনি মোৰ গৰম হৈ গ'ল আৰু অলপ সময়ৰ কাৰণে মই নমাই থ'লোঁ অলপ ঠাণ্ডা হ'বলৈ দিলোঁ একেবাৰেও ঠাণ্ডা হোৱা নাই অলপ ঠাণ্ডা হৈছে আৰু এতিয়া তাতে মই মছলাখিনি দি দিছোঁ আৰু এতিয়া মছলাখিনি মই ভালদৰে মিক্স কৰিম দেখিছে মই এনেদৰে মিক্স কৰিছোঁ আৰু এয়া মিক্স হৈ গ'ল আৰু এতিয়া মই তাতে মোৰ ৰ'দত দি থোৱা আমখিনি দি দিছোঁ আমৰ সাইজটো দেখিছেনে অকণমান সৰু যেন লাগিছে যিহেতু অকণমান শুকাই গ'ল আৰু এতিয়া মই গোটেইখিনি আম ইয়াতে দি ভালদৰে মছলাখিনি ইয়াত মিহলি কৰি দিম মই তেল অলপ কমকৈ দিছোঁ আৰু পিছত এড কৰিম আৰু নিমখ দি দিছোঁ যিহেতু নিমখ মই প্ৰথমে দিছিলোঁ তথাপিও কম হ'ব বুলি ভাবি আকৌ মই দি দিছোঁ আৰু দেখিছে মই এতিয়া ভালদৰে এনেদৰে লৰাই দিছোঁ আৰু তাৰপিছত যেতিয়া ঠাণ্ডা হ'ব তেতিয়া মই বটলত ভৰাব পাৰিম আৰু মোৰ আমৰ আচাৰ দেখিছে তৈয়াৰ হৈ গ'ল মই এটা শুকান চিচাৰৰ বটল লৈছোঁ তাতে ভৰালোঁ আৰু এতিয়া মই 2-3টা ৰ'দত দিয়াৰ পিছত আচাৰখিনি খাব পৰা হৈ যাব আৰু মই এনেদৰেই বনালোঁ আৰু আজি ভিডিঅ'টি কেনে লাগিলে কমেণ্ট কৰি জনাব দেই লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ আহোঁ বাই বাই